হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্নিং। স্বাগতম জনাইছো অসম প্ৰ ইউটিউব চেনেলৰ নতুন এটা এক্সাইটিং ভিডিঅ' লৈ। যদি আপুনি এটা মোবাইল ফোন ব্যৱহাৰ কৰে, লাগিলে ই এণ্ড্ৰইড হওক, আইফোন হওক, ব্লেকবেৰী হওক বা মাইক্ৰ'ছফ্টৰ মোবাইল হওক, আপোনালোকে নিশ্চয় তাত এটা অপশ্যন দেখা পাইছে আৰু সেইটো হৈছে ইমেইল আইডি। যদি আমি ইমেইল আইডি ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে আমি আমাৰ মোবাইলত যিকোনো এটা এপ ইনষ্টল কৰিব নোৱাৰোঁ। মানে ইমেইল আইডি অবিহনে আমাৰ মোবাইলত আমি কোনো এপ ইনষ্টল কৰিব নোৱাৰোঁ। আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে আমাৰ মোবাইলৰ পৰা আমি বেলেগক কেনেকৈ ইমেইল কৰিব পাৰোঁ। কিন্তু ইয়াৰ লগতে মই আপোনালোকক ইমেইল আইডিৰ বিষয়ে কিছু কথা কম। মানে ইমেইল আইডি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল বা ইমেইল আইডি এটা মোবাইলত থাকিলে আমি ইমেইল আইডিৰ দ্বাৰা কি কি কাম কৰিব পাৰোঁ। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমেইলৰ সম্পূৰ্ণ নাম হৈছে ইলেক্ট্ৰনিক মেইল। আৰু ইমেইলৰ আৱিষ্কাৰ এই কাৰণে কৰা হৈছিল অকল যেতিয়া পৃথিৱীত ইণ্টাৰনেটৰ জনপ্ৰিয়তা ইমান হোৱা নাছিল, মানুহৰ হাতে হাতে ইণ্টাৰনেট নাছিল, মানুহে অকল 2G মোবাইল ফোন ব্যৱহাৰ কৰিছিল। সেই সময়ত যদি আমি কাৰোবাক কিবা এটা মাল্টিমিডিয়া ফাইল পঠিয়াব লগা হৈছিল, তেতিয়াহ'লে মোবাইলৰ দ্বাৰা এইটো সম্ভৱ নাছিল, যাৰ ফলত মানে ইমেইলৰ আৱিষ্কাৰ কৰা হয়। আৰু ইমেইল যেতিয়া প্ৰথমবাৰ আৱিষ্কাৰ কৰা হৈছিল, তেতিয়া মানে হোৱাটছআপ, ফেচবুক এইবিলাক ছ'চিয়েল প্লেটফৰ্ম একো নাছিল। আৰু প্ৰথম ইমেইল আৱিষ্কাৰ কৰা হৈছিল 1970 চনত। আৰু 1971 চনত ইমেইল প্ৰথমবাৰ কাৰোবাক পঠিওৱা হৈছিল। তেতিয়া কিন্তু অকল ইমেইল কমাৰ্চিয়েলি ব্যৱহাৰ কৰা হৈছিল, কোনো পাব্লিকলি ব্যৱহাৰ হোৱা নাছিল। মানে ইমেইল এটা পঠিওৱাৰ বাবে খৰচ বহুত কৰিবলগীয়া হৈছিল। কিন্তু 1990 চনত ইমেইলৰ ব্যৱহাৰ পাব্লিকলি আৰম্ভ হৈ যায় আৰু 1997 চনত য়াহু মেইল আমাৰ মাজলৈ আহে। প্ৰথম অৱস্থাত য়াহু মেইল আৰু আউটলুকৰ জনপ্ৰিয়তা বেছি আছিল, কিন্তু 2004 চনৰ মাৰ্চ মাহৰ 1 তাৰিখত গুগলে জিমেইলৰ লঞ্চ কৰে। আৰু জিমেইলৰ লঞ্চ হোৱাৰ লগে লগে য়াহু মেইল আউটলুকৰ পৰা মানুহ লাহে লাহে ফালৰি কাটি আহি পেলাই জিমেইলত নিজৰ ইমেইল আইডি বনাবলৈ আৰম্ভ কৰে। আৰু তাৰ মূল কাৰণটো হৈছিল গুগলে এটা অপাৰেটিং চিষ্টেম চলায়, যিটোৰ নাম হৈছে এণ্ড্ৰইড। আৰু এই এণ্ড্ৰইড মোবাইল আজিকালি পৃথিৱীৰ পৰা বেছিভাগ মানুহে ব্যৱহাৰ কৰে। আৰু যিসকল মানুহে এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰে, তেওঁলোকৰ জিমেইল আইডি এটা থকা একেবাৰে বাধ্যতামূলক, যাৰ ফলত পৃথিৱীত বৰ্তমানে জিমেইলৰ একাউণ্টৰ সংখ্যা হৈছে আটাইতকৈ বেছি। এতিয়া কথা হ'ল ইমেইল আইডি মানে কি, বা ইমেইল আইডি অকল আমি gmail.com বা yahoo.com পৰা বনাব পাৰিনে? ইমেইল আইডি মানে হৈছে আমি কাৰোবাক ইলেক্ট্ৰনিকভাৱে মেছেজ কৰাৰ এটা ৰাস্তা। আৰু অকল আমি gmail.com বা yahoo.com পৰা ইমেইল আইডি বনাব নালাগে, আমি নিজৰ ৱেবছাইটৰ পৰা ইমেইল আইডি বনাব পাৰি। ধৰি লোৱা মোৰ চেনেলটোৰ নাম হৈছে অসম প্ৰ। এতিয়া মই godid.com পৰা অসম্প্ৰ.in নামৰ এটা ডমেইন কিনিছোঁ। ইয়াৰ বাবদ মই বছৰেকত 5,000 টকা দিব লাগিব এই ডমেইনটোৰ বাবে। ইয়াৰ এগেইনষ্টত মোক 5টা ইমেইল আইডি দিব। মানে মই মোৰ নামটো লিখি পেলাই যদি মই সালাম চৌধুৰী @asampro.in বুলি ইমেইল আইডি বনাওঁ, তেতিয়াহ'লে মই ছেইম ইমেইল আইডি 5টা বনাব পাৰিম। ইয়াতকৈ বেছি কিন্তু মই বনাব নোৱাৰি। মানে এটা লিমিট থাকে। যদি মই পইচা বেছি দিওঁ, তেতিয়াহ'লে মই বেছি ইমেইল আইডি বনাব পাৰোঁ। আৰু যদি মই পইচা কম দিওঁ, তেতিয়াহ'লে মোক 5টা ইমেইল আইডি বনোৱাৰ সুবিধা দিয়ে। আৰু এইটো প্ৰত্যেক বছৰে ৰিনিউ কৰিব লাগে। সেইবাবে আপোনালোকে নিশ্চয় দেখা পাইছে ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ যিবিলাক HR থাকে বা যিবিলাক MD থাকে, তেওঁলোকৰ নামৰ পিছত কোম্পানীটোৰ ৱেবছাইট দিয়া থাকে। এতিয়া আমি কথা পাতিম এটা মোবাইলত ইমেইল আইডি থাকিলে আমাৰ কি কি লাভ হয়। বহুতো মানুহে এই লাভবিলাক নাজানে, যাৰ ফলত তেওঁলোকে বহুতো সমস্যাত ভুগিব লগা হয়। যদি আমাৰ মোবাইলত এটা ইমেইল আইডি থাকে, তেতিয়াহ'লে আমি যিবিলাক মোবাইল নম্বৰ ছেভ কৰোঁ, এইবিলাক আমি ইমেইল আইডিত ছেভ কৰিব পাৰোঁ। যদি আমাৰ কিছুমান PDF ফাইল থাকে বা কিছুমান ডকুমেণ্ট থাকে, তেতিয়াহ'লে আমি গুগল ড্ৰাইভত ছেভ কৰিব পাৰোঁ। যদি আমাৰ মোবাইলত কিছুমান ফটো থাকে আৰু যিবিলাক আমি মানে আজীৱনলৈকে ছেভ কৰি ৰাখিব লগা হয়, তেতিয়াহ'লে এইবিলাক আমি গুগল ফটোত ছেভ কৰিব পাৰি। যদি আমাৰ মোবাইলটো ফৰ্মেট হৈ যায়, অকল আমাৰ গুগলৰ পাছৱৰ্ড আৰু ইউজাৰ নেমটো যদি আমাৰ মনত থাকে, তেতিয়াহ'লে আমি যিকোনো মোবাইলত যদি এইটো লগ ইন কৰোঁ, তেতিয়াহ'লে আমাৰ যিবিলাক ডকুমেণ্ট আমি ছেভ কৰিছিলোঁ, যিবিলাক মোবাইল নম্বৰ আমি ছেভ কৰিছিলোঁ বা যিবিলাক ফটো আমি ছেভ কৰিছিলোঁ, সকলো ফটোবিলাক আমি আকৌ ঘূৰাই পাওঁ। এতিয়া কথা পাতিম, যদি আপুনি এটা এণ্ড্ৰইড মোবাইল ফোন ব্যৱহাৰ কৰে, তেতিয়াহ'লে এণ্ড্ৰইড মোবাইলৰ পৰা আপুনি কাৰোবাক কেনেকৈ মেইল কৰিব পাৰিব। তাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ মেনুত যাব, তাত এটা অপশ্যন দেখা পাব, যিটোৰ নাম হৈছে গুগল। যদি আপুনি গুগলত ক্লিক কৰে, তেতিয়াহ'লে বহুতো অপশ্যন ইয়াত ওলাই যাব। এইবিলাক সকলো হৈছে গুগলৰ নিজা ফল্ডাৰ বা নিজা এপ্লিকেশ্যন। তাৰ মাজত থাকিব গুগল, জিমেইল, মেপ, ড্ৰাইভ, প্লে মিউজিক, গুগল মুভি, এনেকুৱা বহুত থাকিব। তাৰ মাজত আমি জিমেইল যিটো সেইটো চিলেক্ট কৰিব লাগিব। জিমেইলটো চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত প্ৰাইমাৰী লিখা থাকিব আৰু আপোনাৰ যিবিলাক মেইল আছে সেই সকলো মেইলবিলাক দেখুৱাব। এতিয়া আপুনি কাৰোবাক যদি এটা নতুনকৈ মেইল কৰিব বিচাৰে, তেতিয়াহ'লে কেনেকৈ কৰিব? তাৰ বাবে প্ৰথমে আপুনি মানুহজনৰ পৰা তেওঁৰ ইমেইল এড্ৰেছ যিটো সেইটো ল'ব লাগিব। ইয়াৰ পিছত আপুনি তলত এটা কলমৰ নিচিনা চিহ্ন আছে, সেই চিহ্নটোত এটা ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত কম্প'জ নামৰ এটা পেজ খোল খাব। আৰু ইয়াৰ পিছত আপোনাৰ যিটো ইমেইল, মানে যিটো ইমেইলত আপোনাৰ মোবাইলটো লগ ইন হৈ আছে, এই লগ ইনটো ফৰ্ম য'ত লিখা আছে তাত দেখুৱাব। ইয়াৰ পিছত টু থাকিব। টু য'ত আছে তাত আপুনি এটা ইমেইল বহুৱাই দিব। মই ইয়াত এটা মোৰ মানে যিকোনো এটা ইমেইল বহুৱাই দিম। ইয়াৰ পিছত আপুনি যদি এজনৰ বাহিৰে বহুকেইজনক একেলগে মেইল কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি এটা কমা দিব, দি পেলাই বেলেগ মানুহজনৰ নামটো লিখিব। আৰু এটা কথা মনত ৰাখিব, ইমেইল আইডিত কেতিয়াও স্পেচ নাথাকে। গতিকে এটা ইমেইল আইডি যেতিয়া আপুনি এণ্টাৰ কৰিব, তেতিয়া স্পেচ নিদিব। ইয়াৰ পিছত কমা দি পেলাই বেলেগ এটা ইমেইল আইডি লিখিব।
ইয়াৰ পিছত সাবজেক্ট য'ত আছে তাত আপুনি কি বিষয়ৰ ওপৰত মেইল কৰিব বিচাৰে যেনেকৈ আমি স্কুলত থাকোঁতে যেতিয়া আমি স্কুলত যোৱা নাছিলোঁ তেতিয়া ছুটি বিচাৰি আবেদন লিখিছিলোঁ ঠিক তেনেকৈ আপুনি সাবজেক্ট কি বিষয়ৰ ওপৰত আপুনি মেইলটো লিখিব এটা মানে 8-10টা সেন্টেন্সৰ সাবজেক্টটো লিখি ল'ব ইয়াত মই মানুহজনক মানে এনেই আৰু ফ্ৰেণ্ডশ্বিপ বুলি লিখি দিলোঁ ফ্ৰেণ্ডশ্বিপ বুলি লিখি দিছোঁ ইয়াৰ পিছত কম্প'জ মেইল য'ত আছে তাত গৈ পেলাই আপুনি যিবিলাক কথা লিখিব বিচাৰে সেইবিলাক বিতংকৈ লিখিব পাৰে ইয়াৰ পিছত যদি আপুনি ফটো পঠিয়াব বিচাৰে মানুহজনক অকল ফটো নহয় যিকোনো মাল্টিমিডিয়া তেতিয়াহ'লে ওপৰত এটা আইকন আছে তাত ক্লিক কৰি দিব আইকনত ক্লিক কৰাৰ লগে লগে এটাচ ফাইল আছে ইয়াৰ পিছত আছে ইনসাৰ্ট ফ্ৰম ড্ৰাইভ যদি আপোনাৰ গুগল ড্ৰাইভত ফটোবিলাক সেভ থাকে তেতিয়াহ'লে গুগল ড্ৰাইভত যাব আৰু যদি আপুনি অকল এটাচ ফাইল কৰিব বিচাৰে আপোনাৰ গেলাৰীত থকা ফটো যিকোনো ফটো তেতিয়াহ'লে আপুনি ওপেন ফ্ৰম ইয়াত আহিব তাৰ পৰা যিকোনো এটা ফটো আপুনি ক্লিক কৰি পেলাই এটা ফটো ক্লিক কৰি দিব ইয়াৰ পিছত ফটোটো তলত আহি যাব অহাৰ লগে লগে আপোনাৰ কোনো এটা তীৰৰ নিচিনা চিহ্ন থাকিব আপুনি তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটো দেখুৱাব তলত সেন্ডিং যেতিয়ালৈকে সেন্ড হৈ গ'ল এতিয়া আমাৰ ইমেইলটো এনেকৈ আমি কাৰোবাক মেইল আৰু ফটো সেন্ড কৰিব পাৰি ইমেইল সম্পৰ্কে যদি আপোনাৰ মনত কিবা প্ৰশ্ন থাকে যেনে ধৰি লওক নতুন ইমেইল কেনেকৈ বনাব বা ইমেইলত ফটো কেনেকৈ আপলোড কৰিব মোবাইল নম্বৰ কেনেকৈ আপলোড কৰিব তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই নেক্সট উইকত এটা ভিডিঅ' বনাম ইমেইলৰ ওপৰত আৰু যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব নম্বৰ ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন যিটো সেইটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যন যায় আৰু আপুনি ভিডিঅ'টো প্ৰথমে চাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনে আৰু কৈ থাকক জয় আই অসম